আপোনাৰ শৰীৰটো সুস্থ আৰু সবল কৰি ৰাখিবলৈ আপুনি নিয়মিতভাৱে যোগাসন অভ্যাস কৰাটো অতিকৈ জৰুৰী হয়। সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ একেবাৰে সহজ আসন কেইটামান লৈ আহিছোঁ, থিয় হৈ কৰিব পৰা আসন। আৰু লগতে মোৰ ল'ৰাটোও কৰিব বোলে আজি মোৰ লগত যোগাসন, গতিকে সেয়াকো শিকাই আছোঁ লাহে লাহে। আৰু এই আসন কটা শিশুৰ পৰা বৃদ্ধলৈকে কৰিব পাৰে, একেবাৰে সহজ আসন হয়। আপোনালোকে অভ্যাস কৰিব সদায়, আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই পেলাই এটা হ'লে আপোনালোকে তাৰ যোগাসন প্ৰেক্টিছ কৰিব। আৰু আপোনালোকে যোগাসন অভ্যাস কৰিব পাৰে ৰাতিপুৱা আৰু গধূলি সময়ত। আপোনালোকে খাদ্য খাই যোগাসন অভ্যাস নকৰিব। হেভি খাদ্য খাই, যেনে ভাত ৰুটি এইবিলাক খাই পেলাই আপোনালোকে যোগাসন অভ্যাস নকৰিব। খালী পেটত কৰিব পাৰিলে ভাল। অভ্যাসে আপোনাৰ মন আৰু শৰীৰ দুয়োটা সুস্থ আৰু সবল কৰি ৰাখিব। গতিকে যোগাসন কৰাৰ অভ্যাস কৰক আৰু মন শৰীৰ সুস্থ কৰি ৰাখক। এইখিনিয়ে মোৰ ক'ব লগা আপোনালোকলৈ। এইখিনিতে কওঁ, মোৰ ফেচবুক পেজতে আপোনালোকে ফ'ল' কৰি দিব, যোনে ফ'ল' কৰা নাই। আৰু লগতে ভিডিঅ'বিলাক চাই পেলাই জনাবচোন কেনেকুৱা হৈছে। যদি ভাল হৈছে লাইক এটা আৰু কমেণ্ট এটা কৰি থৈ যাব, তেতিয়াহে উৎসাহ পাম আপোনালোকৰ মাজলৈ আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম। আজিলৈকে আহিছোঁ, ধন্যবাদ, শুভৰাত্ৰি।